Hey everyone, নমস্কাৰ কি খবৰ আপোনালোকৰ আশা কৰিছোঁ সকলো বহুত ভালে আছে ফ্ৰেণ্ডছ কেইবাদিনৰ বিৰতিৰ পিছত আকৌ এটা ভিডিঅ'ৰে আপোনালোকৰ ওচৰলৈ আহিলোঁ কেইবাদিনো হ'ল আচলতে ভিডিঅ' মই চাবই পৰা নাছিলোঁ আৰু নিজেও ভিডিঅ' আপলোড কৰিব পৰা নাছিলোঁ ঘৰত আলহী থকাৰ বাবে আচলতে আলহী নহয় মোৰ ঘৰৰ মানুহ আহিছিলে আৰু ইমান দূৰত থাকোঁ জানেই নহয় ফ্ৰেণ্ডছ ঘৰৰ মানুহ অহাৰ লগে লগে চব পাহৰি যোৱা যায় ঘৰৰ মানুহৰ লগতেই ব্যস্ত হৈ থকা যায় আৰু ইফালে সিফালে অকণমান ফুৰাও হয় সেয়েহে মানে মোবাইল চাবলৈ একেবাৰে সময় পোৱা নাছিলোঁ আৰু সেয়েহে আজি ভাবিলোঁ মানে ভিডিঅ' এটা আপোনালোকৰ ওচৰলৈ লৈ আহোঁ আৰু আপোনালোকে আশা কৰিছোঁ ভিডিঅ'টি চাব ফ্ৰেণ্ডছ ইয়াৰ মাজতে মই মোৰ এগৰাকী ফ্ৰেণ্ডে মানে ভিডিঅ' এটাত কমেণ্টৰ জৰিয়তে সুধিছিলে কি মানে কেলৈ মই ভিডিঅ' কণ্টিনিউ কৰা নাই গা বেয়া নেকি তেখেতৰ নাম হৈছে মীনাক্ষী চেতিয়া ফ্ৰেণ্ডছ এই কমেণ্টটো পঢ়াৰ পৰা সঁচাকৈ মোৰ ইমানেই ভাল লাগিছে মোৰ এনেকুৱা লাগিছে মানে মই কেতিয়া আকৌ এটা ভিডিঅ' আপলোড কৰিম থেংক ইউ ছ' মাছ মীনাক্ষী চেতিয়া আপোনালৈ মোৰ অন্তৰৰ পৰা বহুত বহুত মৰম আৰু বহুত বহুত ধন্যবাদ মই যাচিলোঁ ইমান মৰমেৰে মোক মানে তেখেতে সুধিছে সঁচাই সেই কমেণ্টটো পঢ়ি মানে মোৰ ইমানেই ভাল লাগিছে ইমান মানে অন্তৰ চুই গৈছে থেংক ইউ ছ' মাছ মীনাক্ষী চেতিয়া ফ্ৰেণ্ডছ সেয়েহে ভাবিলোঁ আজি মই ভিডিঅ' এটা আপোনালোকৰ ওচৰলৈ লৈ আহোঁ আৰু সৰু ভিডিঅ' এটা আজি আপোনালোকৰ ওচৰলৈ লৈ আহিছোঁ আশা কৰিছোঁ আপোনালোকে আগৰ নিচিনাকৈ চাব আৰু মৰম আৰু সহায় সহযোগিতাৰে আগবঢ়াই লৈ যাব ফ্ৰেণ্ডছ তেনেহ'লে আহকচোন বাৰু আজিৰ ভিডিঅ'টিত কি আছে চাওঁ ফ্ৰেণ্ডছ এই ভিডিঅ'টো হৈছে 21 ছেপ্টেম্বৰৰ সেইদিনাখন আমি ৰাতিপুৱাই এলাহাবাদলৈ বুলি ওলাইছিলোঁ এটা বিশেষ কামৰ বাবে ভাইটি দাদা আৰু হাজবেণ্ডৰ সৈতে বাবু সেইদিনাখন অৱশ্যে নিয়া নাছিলোঁ কাৰণ তাৰ এক্সাম চলি আছিল যিহেতু ঘৰতে তাক খুৰাকৰ লগত থৈ গৈছিলোঁ আৰু এয়া ৰাতিপুৱাই যিহেতু ওলাইছিলোঁ আমি ঘৰতে চাহ খাবলৈও হোৱা নাছিলে সেয়েহে বাটতে আমি ধাবা এখনত সোমালোঁ চাহ খাবলৈ আৰু এয়া দেখিছেনে ধাবাত বহি গোটেইকেইজন চুপচাপ হৈ বহি আছোঁ আৰু বাবু থকা হ'লে কিবা নহয় কিবা কৈয়ে থাকিলে হয় আৰু সেইদিনাখন ৰ'দো বহুত আছিলে এয়া দেখিছেনে বাহিৰ ওলোৱাৰ লগে লগে ৰ'দে মানে চেঙেতকৈ পুৰি দিয়ে আৰু ইমান ৰ'দ আছিলে ভিতৰত অৱশ্যে বহি থাকিলে গম পোৱা নাযায় ফেন চলি থাকিলে বা এচি চলি থাকিলে গম পোৱা নাই আৰু এইফালে এয়া দেখিছে নহয় আমাৰ আহি পালে আলু পৰাঠাৰ লগত এয়া আমি অৰ্ডাৰ কৰিছিলোঁ লচ্চি আৰু সেইদিনাখন কিন্তু খাবলৈ খুব টেষ্টি হৈছিলে আলু পৰাঠাখন লগতে চাটনি আৰু দৈও দিছিলে মই কিন্তু এক্সট্ৰাকৈ আৰু লচ্চি লোৱা নাছিলোঁ কাৰণ মই লচ্চি খাই খুব এটা ভাল নাপাওঁ আৰু এইফালে মই দিছিলোঁ মোৰ কাৰণে চাহ আৰু খাই উঠি আমি এয়া ল'লোঁ অকণমান ফল মূল যিহেতু আলহীৰ ঘৰলৈ যাম অলপ ফল মূল ল'বলগীয়া আছিলে চ' ফল মূলখিনি লৈ আমি আকৌ আমাৰ যাত্ৰা আৰম্ভ কৰিলোঁ এলাহাবাদ পাওঁতে আমাৰ সময় হৈছিলে প্ৰায় 12:30 ৰাতিপুৱা আমি 8টা বজাতেই ঘৰৰ পৰা ওলাইছিলোঁ সময় প্ৰায় 5 ঘণ্টামানেই লাগিছিলে কাৰণ লক্ষ্ণৌৰ পৰা এলাহাবাদলৈ প্ৰায় 200 কিলোমিটাৰ বেছিয়েই হ'ব আৰু এয়া আমি প্ৰায় এলাহাবাদ পাওঁ হৈছোঁৱেই ধেৰ ৰাস্তাৰ কাষে কাষে ফল মূলৰ দোকানবোৰ দেখিবলৈ পাইছিলোঁ আৰু যেতিয়াই এই গংগা নদীৰ ওপৰত থকা দলংখনেদি আমি পাৰ হৈছিলোঁ তেতিয়াই মোৰ এনেকুৱা লাগিছিলে মঙলদৈৰ পৰা গুৱাহাটীলৈ শৰাইঘাট দলঙৰ ওপৰেদি যেন মই গৈ আছোঁ মোৰ তেনেকুৱা অনুভৱ হৈছিলে আৰু আমি এয়া প্ৰয়াগৰাজ চিটি পালোঁ মানে এলাহাবাদ চিটি পাই গ'লোঁ আৰু তেতিয়া সময় 12টা মানেই বাজিছিলে আৰু আলহীৰ ঘৰ পাওঁগৈ মানে 12:30 মানেই বাজিছিলে ফ্ৰেণ্ডছ আলহীৰ ঘৰত কিন্তু ভিডিঅ' বনোৱাই নহ'ল যিহেতু প্ৰথমবাৰ গৈছোঁ ভিডিঅ'বোৰ বনাবলৈ ভাল নালাগে সেয়েহে ভিডিঅ' বনোৱা নহ'ল আৰু এয়া ইফালে এলাহাবাদ ইউনিভাৰ্চিটি দেখিলোঁ মানে বাহিৰৰ পৰাই দেখিলোঁ আৰু এয়া আমি আহিলোঁ আলহীৰ ঘৰৰ কোল্ড ষ্ট'ৰেজ চাবলৈ এই কোল্ড ষ্ট'ৰেজ যে দেখিছে ফ্ৰেণ্ডছ আচলতে যিসকলে ব্যৱসায়িক ৰূপত শাক পাচলিৰ খেতি কৰে সেয়া বহুত দিনলৈ ভালে ৰাখিবৰ বাবে এনেকুৱা ধৰণৰ কোল্ড ষ্ট'ৰেজবোৰ ব্যৱহাৰ কৰা হয় যিহেতু ইয়াতে বহুত গৰম সাধাৰণভাৱে শাক পাচলিবোৰ বহুত দিনলৈ ৰাখিব নোৱাৰি এনেধৰণৰ কোল্ড ষ্ট'ৰেজবোৰত শাক পাচলিবোৰ ৰখা হয় আৰু এয়া যে দেখিছে মানে চিষ্টেমটো চাবৰ কাৰণে আচলতে আমি আহিলোঁ কেনেকৈনো ইয়াতে শাক পাচলি ৰখা হয় আগতে অৱশ্যে দেখা নাছিলোঁ সেয়েহে যিহেতু আমাৰ আলহীৰ ঘৰৰ কোল্ড ষ্ট'ৰেজ আছে আৰু সেয়েহে আমি এয়া আজি চাবলৈ আহিলোঁ
দেখিছেনে এয়া আলুৱে আলুৰ বস্তা যিফালে চাওঁ সিফালে কেৱল আলুৱে আলু আচলতে যিসকলে ব্যৱসায় ভিত্তিত আলুৰ খেতি কৰে আলুৰ খেতি যেতিয়া উঠে তেতিয়া আলুবিলাক বস্তাত ভৰাই এনেকৈ ট্ৰাকেদি লৈ আহে আৰু এই এনেকুৱা ধৰণৰ কোল্ড ষ্ট'ৰেজতে আলুবিলাক ৰখা হয় আৰু আলু ৰখাৰ হৈ তেওঁলোকে মানে ৰেণ্ট দিব লগা হয় আৰু যেতিয়াই তেওঁলোকৰ বিক্ৰী কৰিবলৈ সময় হয় তেতিয়াই ইয়াৰ পৰা ৰেণ্ট পে' কৰি বস্তাবিলাক ইয়াৰ পৰা তেওঁলোকে ৰিচিভ কৰে আৰু ইয়াৰ ষ্ট'ৰেজৰ ভিতৰত দেখিছেনে 1 ডিগ্ৰী টেম্পাৰেচাৰ হয় আৰু আন্ধাৰ অলপহে লাইট আছে অৱশ্যে ভালদৰে সেইকাৰণে দেখুৱাবলৈ পৰা নাই মই ফ্ৰেণ্ডছ উত্তৰ প্ৰদেশেই হৈছে ইণ্ডিয়াৰ আটাইতকৈ বেছি আলু উৎপাদন কৰা ষ্টেট আৰু কেনেদৰেনো গোটেই বছৰটোৰ বাবে আলু সংৰক্ষণ কৰি ৰাখে আচলতে এয়া জানিব পাৰিলোঁ আজি আৰু এই নতুন অভিজ্ঞতা আপোনালোকৰ সৈতেও মই আজি এই ভিডিঅ'টোৰ জৰিয়তে শ্বেয়াৰ কৰিব পাৰিম ভাল লাগিলে আই হোপ ভিডিঅ'টো আপোনালোকৰ ভাল লাগিব